আজি হোৱাৰ পৰা উঠোতে বহুত দেৰিয়ে হৈ গ'ল। সেইকাৰণে বোলো মুখ হাত ধুয়ে গৰম পানী এগিলাচ খাই লওঁ আৰু লগতে বিচনা পত্ৰবোৰো ঠিক ঠাক কৰি লওঁ। এইকেইদিন স্বাস্থ্য পাতিও বৰ ভাল নহয়, সেইকাৰণে বোলো চান্স পাওঁতে দুটামান এক্সাৰচাইজ কৰি লওঁ। গাটো বৰ হেলেং পেলেং লাগি আছে। আৰু এয়া দেখিছেই নহয় মই এক্সাৰচাইজৰ নামত কি নৌটাংকি নাচ কৰিছো। সেইকাৰণে বোলো বাৰ্থডে এক্সাৰচাইজ প্ৰথমে বিচনাখনি পাৰি লওঁ। তেতিয়া আকৌ হঠাতে মোৰ পাৰ্চেল এটা আহি গ'ল নহয়, তাকে খোলাত লাগি গ'লো। আৰু ইয়াতে আছিল দুটা গ্লাছৰ চিপাৰ আৰু ষ্ট্ৰক এডাল ষ্টীলৰ দিছে, সেইকাৰণে মই বহুত ভাল পাইছো। আৰু পুৰণা চিপাৰটোত মই এয়া এচিবি মৰিংগা খাই আছো। এয়া আকৌ মোৰ পাৰ্চেল এটা আহিল। এইটোত আছিল দুটা পেণ্ট। ফাৰ্ষ্টটো হ'লে বেজ কালাৰৰ, এইটো বহুত হয়, আৰু নেক্সটটো ব্লেক কালাৰত আছে। এইটো ইমান বেছি নহয়, পিন্ধিব পাৰি আৰু কাপোৰ কানিবোৰ সামৰি থৈ মই ইয়াত নতুন চিপাৰটোত খাব লৈছো কফি আৰু লগতে মুড়ি লাডু আৰু জ্বলা চানা। খাই খতমে কৰিব নোৱাৰিলো জানানে, আকৌ এটা পাৰ্চেল আহি গ'ল নহয়। এইটোত এযোৰ জোতা আছিল, কেম্পাছৰ জোতা হয়। মোৰ অলৰেডি এযোৰ আছে পিংকত, পিন্ধি যে বিৰাট আৰাম লাগে। সেইকাৰণে বোলো আকৌ এযোৰ লৈ লওঁ, কাৰণ পিংকযোৰ য'ত ত'ত পিন্ধি যাব নোৱাৰি, সেইযোৰ লেতেৰা হৈ যায়। সেইকাৰণে বোলো ব্লেকত এযোৰ লৈ লওঁ। জোতাযোৰ কিন্তু বিৰাট কমফৰ্টেবল হয়। আৰু তাৰপিছত মই গা পা ধুই স্কুটিখন লৈ অকলে ওলাই গ'লো আইতাহঁতৰ ঘৰলৈ। আজিৰ দিনটো এনেকৈ পাৰ হ'ল। তাত গৈ মই একাপ লাল চাহও খালো। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। বাই।